নমস্কাৰ, আজি আমি বনাবলৈ ওলাইছোঁ খাৰ দিয়া লাও ৰাগ। খাৰ দিয়া ৰঙালাও ৰাগ বনাবলৈ আমাক লাগিব ৰঙালাও ৰাগ, মচুৰ দালি, আদা নহৰু বটা, পিঁয়াজ আৰু কেঁচা জলকীয়া, কঁঠালৰ গুটি, কলগছৰ শাক লাগিব। লাও ৰাগখিনি সৰু সৰুকৈ কাটি ল'লোঁ। কঁঠালৰ গুটিকেইটাই গুড়ি কৰি ল'লোঁ, বাকলিবিলাক গুচাই দিলোঁ। কেৰাহীটো গেছত উঠাই দিলোঁ, ডাঙৰ চামুচেৰে 3 চামুচমান তেল দিলোঁ। ফোৰণ দিলোঁ, আদা নহৰু, পিঁয়াজ লৰাই আছোঁ অলপ সময় লৰাই আছোঁ। জলকীয়া দিছোঁ, এই লাও ৰাগ দিলোঁ, এই অলপ লৰাই থাকিব লাগে। হালধি গুড়ি দিলোঁ অলপ, দি লৰাই আছোঁ। কঁঠালৰ গুটি দিলোঁ, লৰাই আছোঁ কঁঠালৰ গুটিখিনি দি। এই মচুৰ দালিটো দিলোঁ, মচুৰ দালিখিনি দিলোঁ। সোৱাদ অনুযায়ী নিমখ দিলোঁ। এইটো লৰাই আছোঁ গোটেইখিনি। এতিয়া কলৰ খাৰখিনি দি দিলোঁ। পানী দিব লাগে। লাৰি আছোঁ এইটো। শুকান জলকীয়া দি দিলোঁ। অলপ উতল আহিলে ঢাকনিখন দিব লাগে। এই ঢাকনি দিলোঁ, ঢাকনিখন উঠাই দিলোঁ। লৰাই দি প্ৰায় আমাৰ ৰেডি হৈছে।
ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।